Good morning everyone. আজি 8 আগষ্ট অসমীয়া প্ৰতিদিন ধন্যবাদ হেডলাইনখন পঢ়িবলৈ আগবাঢ়িছোঁ। পেৰিছ অলিম্পিকত স্বৰ্ণ পদক জয়ৰ স্বপ্নভংগ দংগল ফাইনাল। মাত্ৰ 100 গ্ৰাম ওজন বৃদ্ধিৰ অভিযোগত প্ৰতিযোগিতাৰ পৰা বাতিল বিনেশ ফগাট। হতাশাগ্ৰস্ত তাৰকা হস্পিটেলত ভৰ্তি, গ্ৰাহ্য নহ'ল ভাৰতৰ প্ৰতিবাদ। মল্লযোদ্ধা ফগাটক অযোগ্য ঘোষণা কৰাত ক্ষুব্ধ দেশবাসী, উত্তাল সাংসদ ক্ষুব্ধ বিৰোধীয়ে কৰিলে এয়া গভীৰ ষড়যন্ত্ৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ক'লে ফগাটক সকলো ধৰণৰ সহায় সমৰ্থন দিয়া হৈছিল। মল্লযুদ্ধগৰাকীলৈ মোদীৰ বাৰ্তা, তুমি চেম্পিয়নৰ চেম্পিয়ন, আকৌ শক্তিশালী ৰূপত উভতি আহিবা। বৃহৎ পুঁজিপতি লবিৰ হাতোৰাত বন্দী কেন্দ্ৰৰ বিজেপি চৰকাৰৰ ভয়ংকৰ কাণ্ড, উজনি অসমৰ বাবে প্ৰচণ্ড ভাবুকি। অৰুণাচলত 135টা বান্ধ নিৰ্মাণৰ অভিসন্ধি। 31টা বান্ধে লাভ কৰিছে যাৱতীয় অনুমোদন। অৰুণাচলত চিৰসেউজ পাহাৰ তহিলং কৰি কাটি পেলোৱা হ'ব। 3,50,000 গছ। জলবোমাৰ বিপদ মাতি আনিব শদিয়া, অমৰপুৰ, ডিব্ৰু-চৈখোৱা, তিনিচুকীয়ালৈ। নদীবান্ধ নিৰ্মাণৰ তীব্ৰ বিৰোধিতা, ছাত্ৰমুক্তি। গুৱাহাটীৰ কৃত্ৰিম বানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ মন্তব্য, মেঘালয়ত পাহাৰ খান্দি পতা USTM DPSৰ বাবে গুৱাহাটীত সোমাইছে পানী। ইমান বৃহৎ পানী বহন ক্ষমতা গুৱাহাটীৰ নলা নৰ্দমাৰ নাই। সামাজিক মাধ্যমযোগে জৰুৰী প্ৰয়োজন হ'লে গুৱাহাটীবাসীক ঘৰৰ পৰা নোলাবলৈ হেমন্ত বিশ্ব শৰ্মাই জনালে আহ্বান। 15 আগষ্ট সময়সীমা, ফিন আছামত তথ্য আপলোড নকৰিলে বন্ধ হ'ব কৰ্মচাৰীৰ দৰমহা। নোবেলজয়ী মহম্মদ ইউনুছে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰূপে আজি ল'ব শপত গ্ৰহণ। সেনা প্ৰধানৰ ঘোষণা, নতুন চৰকাৰক সকলো প্ৰকাৰে সহায় সহযোগ কৰিব সেনাই। কাৰামুক্ত হৈয়ে বিশাল ৰাজনৈতিক সমাৱেশত BNP নেত্ৰী খালেদা জিয়াৰ গণতান্ত্ৰিক বাংলাদেশ গঠনৰ আহ্বান। নতুন চৰকাৰলৈ সমৰ্থন ঘোষণা পাকিস্তানৰ। 3 নম্বৰ পৃষ্ঠাত আছে, স্থায়ী নিযুক্তিৰে 1324 কৰ্মীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দাবী। মুখ্যমন্ত্ৰী প্ৰতিশ্ৰুতি ৰক্ষাৰ আহ্বান। কোভিড ছাফাই কৰ্মীৰ বিক্ষোভত উত্তাল চচল। জীৱন জীৱিকা সুনিশ্চিত নকৰিলে ব্ৰহ্মপুত্ৰত আত্মজাহ দিয়াৰ হুংকাৰ। বিগত 4 বছৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাফাই কৰ্মীসকলক প্ৰতিশ্ৰুতি দি প্ৰতাৰণাৰ অভিযোগ। অভয়াপুৰীৰ ঐতিহাসিক গণেশ মন্দিৰত চুৰিকাণ্ড, দুৰ্বৃত্তই লৈ গ'ল ৰূপৰ মুকুট, কংকণ, চক্ৰ, দান বাকচৰ ধন। চতুৰ্ভুজ মন্দিৰতো চুৰি। অৰ্ধনিৰ্মিত ঘৰত 62 বছৰীয়া মহেন্দ্ৰ বৰুৱাৰ আত্মহত্যা। তেজপুৰত মৰ্মান্তিক ঘটনা, মাটিৰ নামজাৰি কৰা খেলিমেলিৰ বাবে চৰম সিদ্ধান্ত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিচাৰৰ দাবী দুৰ্ভগীয়া পৰিয়ালৰ। 5 নম্বৰ পৃষ্ঠাত আছে, স্মাৰ্ট চিটিৰ নামত বিজেপি চৰকাৰে ক'ত ব্যয় কৰিলে 802 কোটি টকা। চৰকাৰক শ্বেতপত্ৰ প্ৰকাশৰ দাবী কংগ্ৰেছৰ। সংবাদমেলত সৰব মীৰা বৰঠাকুৰ, দেৱব্ৰত বৰা। তৰুণ নগৰত মন্ত্ৰী সিংহলে প্ৰত্যেক কোম্পানীৰ নামত অবৈধভাৱে নিৰ্মাণ কৰিছে 17 মহলীয়া অট্টালিকা। অধিৱেশনৰ নামত চান্দা সংগ্ৰহ, হাইস্কুল শিক্ষক সন্থাৰ। মুখ্যমন্ত্ৰীয়ে চান্দা সংস্কৃতিৰ বিৰোধিতা কৰাৰ সময়তে প্ৰতিফলিত হ'ল বিপৰীত ছবি। শিক্ষক সমাজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া। প্ৰধান শিক্ষকৰ পৰা 1000, সহকাৰী শিক্ষকৰ পৰা 500 টকাকৈ সংগ্ৰহ। পিয়ন চকীদাৰৰ কেৰাণীৰ পৰা 200-300 টকা আদায়। বাতৰিত আছে, স্বদেশলৈ উভতিল দুটাকৈ পদকজয়ী মনু ভাকেৰ। বিমানবন্দৰত পিতৃ-মাতৃৰ লগতে কিছু সংখ্যক লোকৰ আদৰণি। ৰোমাঞ্চকৰ ছেমিত জাৰ্মানীৰ বিৰুদ্ধে পৰাস্ত টিম ইণ্ডিয়া। হকীত স্বৰ্ণ জয়ৰ আশা ভংগ ভাৰতৰ। ব্যৱসায় বাণিজ্য পেজটোত আছে, কৰ্মচাৰীৰ সুৰক্ষাত গুৰুত্ব ভাৰতীয় প্ৰতিষ্ঠানৰ। বাংলাদেশৰ জটিল পৰিস্থিতি, সাময়িকভাৱে কাম-কাজ বন্ধ ৰাখিছে হিন্দুস্তান ইউনিলিভাৰে। পৃষ্ঠাত আছে, 10 বছৰত দেশত মেডিকেল কলেজৰ সংখ্যা 731লৈ বৃদ্ধি। সাংসদত স্বাস্থ্যমন্ত্ৰী JP নাড্ডাই ক'লে, স্বাস্থ্য শিক্ষা খণ্ডৰ অগ্ৰগতিৰ খতিয়ান। সংবাদমেলত উদ্ধৱ ঠাকৰেৰ আহ্বান, হিন্দুক ৰক্ষা কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ বাংলাদেশলৈ যোৱা উচিত। অসমসহ 9 ৰাজ্যত বৃষ্টিপাতৰ আগজাননী। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।